এখন বিছনা, বগা চাদৰ, হাতত নিডেলৰ খোজ, চাৰিওফালে অচিনাকি গোন্ধ, অচিনাকি মানুহ আৰু মনত হাজাৰটা প্ৰশ্ন। হস্পিটেলৰ সেই বিছনাত শুলে মানুহ আচলতে শৰীৰেৰে নহয়, মনেৰে বেছি অসুস্থ হৈ পৰে। আজি মই আপোনালোকৰ লগত সেই কথাকেই পাতিম যে হস্পিটেলত ভৰ্তি হোৱাৰ প্ৰথম মুহূৰ্তৰ অনুভৱৰ কথা। যিয়ে হস্পিটেলত এবাৰ ভৰ্তি হৈছে তাৰ প্ৰথম অনুভৱ কেনেকুৱা, তেওঁহে বুজিব। বাহিৰৰ পৃথিৱীখন হঠাতে যেন থমকি ৰয়, বন্ধ হৈ যায় গোটেই পৃথিৱীখন। অফিচৰ কাম, ল'ৰা ছোৱালীৰ স্কুল, মাহৰ শেষৰ বিল, সকলো এটা ঠাইতে জমা হৈ পৰে, ৰৈ যায় সকলো। আৰু মনত আহে এটাই প্ৰশ্ন, এইবাৰ কি হ'ব? এইটো কেৱল শৰীৰৰ বিষ বা যন্ত্ৰণা নহয়, এইটো হৈ অনিশ্চয়তাৰ ভয়, কাইলৈ কি হ'ব নজনাৰ ভয়, পৃথিৱীত থাকিম নে নাথাকিম সেইটো ভয়। আজি হস্পিটেলৰ বিচনাত শুই থকাটো মানুহৰ বাবে আটাইতকৈ কঠিন অনুভৱৰ এটা বিশেষ কথা। আৰু ইয়াক মনোবিজ্ঞানীসকলে কয়, হস্পিটেলত ভৰ্তি হোৱা 70% ৰোগীয়ে শৰীৰৰ যন্ত্ৰণা বা বিষতকৈ মানসিক চাপত বেছি কষ্ট পায়। এতিয়া আহোঁ মূল কথালৈ। হস্পিটেলৰ বিচনাত যেতিয়া আপুনি শুৱে, কেনেকুৱা আৰু কি চিন্তাই আপোনাক বা আন মানুহকো আমনি কৰে, কেতিয়াবা ভাবিছেনে? আজি মই কথা পাতিম এই বিষয়ে আপোনালোকৰ লগত, আপুনি অনুভৱ কৰিব। প্ৰথম চিন্তাটো হ'ল, মই মৰি যাম নেকি? এইটো প্ৰথম চিন্তা। কোনেও মুখেৰে নকয়, কিন্তু মনে মনে সকলোৱে ভাবে। ডাক্তৰে যেতিয়া গভীৰ মুখেৰে চাই আৰু কথা কয়, নাৰ্ছে যেতিয়া বেছিকৈ আহি চায়, তেতিয়াই মনৰ ভিতৰত এটা কথা ঘূৰি থাকে, বেমাৰটো বাৰু মোৰ কিমান গুৰুতৰ। আৰু সেই ভয়ৰ লগে লগে আহে জীৱনৰ সকলো স্মৃতি মনলৈ আহে। সৰুতে মাৰ কোলাত শোৱাৰ কথা, প্ৰথম প্ৰেমৰ কথা, সন্তানৰ মুখ দেখাৰ প্ৰথম সময়ৰ কথা। হঠাতে অনুভৱ হয় আমাৰ জীৱনটো কিমান চুটি। দ্বিতীয় চিন্তাটো হ'ল পৰিয়ালৰ চিন্তা। নিজৰ দেহৰ বিষতকৈ বা যন্ত্ৰণাতকৈ, নিজৰ শাৰীৰিক কষ্টতকৈ বেছিভাগ মানুহে বেছি চিন্তা কৰে পৰিয়ালক লৈ। এজন দেউতাকে ভাবে, মোৰ ল'ৰা ছোৱালীবোৰৰ কি হ'ব, মই নাথাকিলে কি হ'ব। এগৰাকী মাকে ভাবে, ঘৰত কোনে ৰন্ধা বঢ়া কৰিব, কোনে চাব মোৰ ঘৰখন। আৰু এজন স্বামীয়ে ভাবে, মোৰ পত্নীয়ে অকলে কেনেকৈ চম্ভালিব মোৰ পৰিয়ালটো ল'ৰা ছোৱালীৰ সৈতে। নিজৰ কথা পাছত, আপোনজনৰ কথা সদায় আগত। আৰু এইটোৱেই মানুহৰ স্বভাৱ, আৰু এইটোৱেই মানৱতাৰ আটাইতকৈ সুন্দৰ নিদৰ্শন। মানুহৰ যে মানৱতা আছে, আৰু সেইটোৱে হ'ল কি, নিজৰ কথা নাভাবি আনৰ কথা ভাবে। চিন্তা নম্বৰ 3, অনুশোচনাৰ চিন্তা। হস্পিটেলৰ বিচনাত শুলে মানুহৰ মনলৈ আহে জীৱনৰ হিচাপ নিকাচ। কিমান মানুহক কষ্ট দিলোঁ, কিমান কথা ক'বলৈ পাহৰিলোঁ, কিমান সময় নষ্ট কৰিলোঁ, সেই মানুহজনক ভাল পাওঁ বুলি নোকোৱাকৈ থৈ আহিলোঁ, সেই মা দেউতাৰ যত্ন ল'বলৈ পাহৰিলোঁ, সেই বন্ধুজনক বহুদিনেই ফোনেই কৰা নহ'ল, মোৰ আপোন বন্ধুজন। এনেকুৱা বিভিন্ন চিন্তা। হস্পিটেলৰ নিস্তব্ধতাত এই অনুশোচনাবোৰে জীৱন্ত হৈ উঠে। মনোবিজ্ঞানীসকলে ইয়াকে কয়, অসুস্থ মানুহৰ মনত অনুশোচনাই শাৰীৰিক বিষতকৈ, শাৰীৰিক যন্ত্ৰণাতকৈ অনুশোচনাই বেছি কষ্ট দিয়ে। চিন্তা নম্বৰ 4, টকা পইচাৰ চিন্তা। এইটো একেবাৰে বাস্তৱ। এইটোক আওকাণ কৰি কোনেও থাকিব নোৱাৰে। হস্পিটেলৰ বিল, ঔষধৰ খৰচ, কামলৈ যাব নোৱাৰাৰ ক্ষতি, এই চিন্তাবোৰে মানুহক ভিতৰি খাই পেলায়।
কষ্ট কৰি পেলাই ভিতৰখন একেবাৰে খালী কৰি পেলাই, বিশেষকৈ সেইসকলক যাৰ পৰিয়ালৰ একমাত্ৰ উপাৰ্জন কৰা মানুহজনেই অসুস্থ হৈ পৰে। সেই মানুহজনৰ মনৰ কষ্ট কোনেও কেতিয়াও শব্দৰে প্ৰকাশ কৰিব নোৱাৰে। চিন্তা নম্বৰ 5, মই কি ভুল কৰিছিলোঁ, এইটোৱে এটা চিন্তা। অসুখ হ'লে মানুহে নিজকে দুখ দিয়ে। যদি সময়মতে ডাক্তৰৰ ওচৰলৈ গ'লোহেঁতেন, যদি খোৱা লোৱাত অলপ সাৱধান হ'লোহেঁতেন, যদি ইমান কষ্ট নকৰিলোহেঁতেন, এই যদি শব্দটোৱে হস্পিটেলৰ বিচনাত বহু মানুহৰ চকুলো বোৱাই দিয়ে, কন্দুৱাই। এই চিন্তাবোৰ কিয় আহে? এই চিন্তাবোৰ কিয় আহে সেইটো বুজাটো মূল জৰুৰী কথা। কাৰণটো হ'ল, সুস্থ থাকোঁতে আমি দৌৰি থাকোঁ, মানুহবোৰে দৌৰি থাকে, আমি ব্যস্ত থাকোঁ, সকলোৱে ব্যস্ত থাকে, আমাৰ গুৰুত্বপূৰ্ণ কথাবোৰ পিছুৱাই ৰাখোঁ। কিন্তু হস্পিটেলৰ বিচনাত আমাৰ দৌৰা বন্ধ হয়। আৰু যেতিয়া দৌৰা বন্ধ হয়, তেতিয়াই মানুহে দেখিব পায় কি হেৰুৱালে, কি পালে, কি কৰা উচিত আছিল, কি কৰা উচিত নাছিল। মনোবিজ্ঞানে ইয়াকে বোলে মৰ্টেলিটি চাইলেণ্ট, মৃত্যুৰ সম্ভাৱনা অনুভৱ কৰে। হস্পিটেলত আছোঁ যিহেতু ভাল হ'ম নে নহ'ম। মানুহৰ জীৱনৰ আচল মূল্যবোধ জাগি উঠে। হস্পিটেল আচলতে এখন দাপোন, নিজৰ ছবিটো দেখা যায়। যিখন দাপোনত মানুহে নিজৰ আচল চেহেৰাটো দেখে। হস্পিটেলে মানুহক কি শিকায়? কিন্তু বন্ধু, হস্পিটেলৰ অভিজ্ঞতা কেৱল কষ্টৰ নহয়, এই অভিজ্ঞতাই মানুহক জীৱনৰ আটাইতকৈ ডাঙৰ শিক্ষাটো দিয়ে। কি শিক্ষা দিয়ে? শিক্ষা নম্বৰ 1, স্বাস্থ্যই সম্পদ। টকা হেৰালে পুনৰ পোৱা যায়, সময় হেৰালেও পুনৰ পোৱা নাযায়। কিন্তু স্বাস্থ্য হেৰালে জীৱনৰ সকলো আনন্দ মলিন হৈ পৰে। এইটোৱে আমাক হস্পিটেলে শিকায়। দ্বিতীয়তে শিকায় আমাক সম্পৰ্কই জীৱনৰ আচল ধন। হস্পিটেলত শুই থাকোঁতে কোনে আহি আপোনাৰ হাতত ধৰিছে, সেইজনে আচল মানুহ। কোনে আহি আপোনাক এষাৰ মাত দিছে, সেইজনে আচল সংগী জীৱনৰ। টকা, পদ, সন্মান সেইদিনা সেইবোৰ একো কামত নাহে। আহে কেৱল ভাল পোৱা আপোনজন। হস্পিটেলৰ বিচনাই আমাক আৰু এটা শিকায়, সেয়া হ'ল 3 নম্বৰ শিক্ষা। সেইটো হ'ল আজিটোৱে আচল, কাইলৈ নিশ্চয়তা নাই। গতিকে আজিয়েই ভাল পোৱা মানুহজনক ক'ব লাগে। কাৰোবাক ক্ষমা কৰি দিব যদি লাগে, ক্ষমা কৰি দিব লাগে। কোনোবাই কিবা কৰি দিছে, তাৰ প্ৰতি কৃতজ্ঞ হ'ব লাগে। বন্ধু, হস্পিটেলৰ বিচনাখনে মানুহক কেতিয়াও দুৰ্বল নকৰে। বৰং সেই হস্পিটেলৰ বিচনাখনে, নাৰ্ছে আৱৰি ৰখা হস্পিটেলৰ বিচনাখনে মানুহক জীৱনৰ আচল অৰ্থ বুজাই দিয়ে। যিসকলে এই অভিজ্ঞতাৰ মাজেৰে গৈছে, তেওঁলোকে জানে সুস্থ হৈ উঠাৰ পিছত পৃথিৱীখন তেওঁলোকে এক বেলেগ ধৰণে চাব আৰম্ভ কৰে, বেলেগ ধৰণে দেখিব আৰম্ভ কৰে। ঘাঁহৰ সেউজীয়া ৰং সেই মানুহজনৰ সুন্দৰ লগা হয়। আকাশৰ নীলাবোৰ বেছি গভীৰ গভীৰ লাগে। মানুহৰ হাঁহিবোৰৰ মূল্য বুজি পায়, মানুহৰ সহানুভূতিৰ মূল্য বুজি পায়। গতিকে আজি হস্পিটেলৰ বাহিৰত থকা আপুনি এটা কাম কৰক, এতিয়াই কৰক। ফোনটো আপুনি তোলক, সেই মানুহজনক এবাৰ ফোন কৰক আৰু কওক, তুমি আছা বাবে মই ভালে আছোঁ, তুমি সদায় থাকিবা মোৰ লগত, মই তেতিয়াহে ভালে থাকিব পাৰিম, সুস্থ থাকিব পাৰিম। কাৰণ সুস্থ শৰীৰেৰে এটা দিন জীয়াই থকা আৰু হস্পিটেলৰ বিচনাত 1 মিনিট শুই থকা লাখ টকাতকৈ বেছি মূল্যৱান। যদি এই ভিডিঅ'টোৱে আপোনাৰ মনৰ ক'ৰবাত যদি স্পৰ্শ কৰিছে, তেন্তে এতিয়াই শ্বেয়াৰ কৰক কোনো অসুস্থ মানুহজনক, যাক হয়তো আজি এই কথাখিনিৰ বেছি দৰকাৰ। কমেণ্টত লিখক হস্পিটেলে আপোনাক কি শিকাইছিল, হস্পিটেলৰ পৰা আপুনি কি শিকালে। যদি মোৰ লগত এনেকৈ থাকিব বিচাৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰক, বেল আইকনটো টিপক। আকৌ পিছত লগ হ'ম, এনেকুৱা কথা পাতিম। ভালে থাকিব, সুস্থ থাকিব, ভগৱানে আপোনাৰ ভাল কৰক। নমস্কাৰ।